হে দোস্ত ওয়েলকাম জনাইছোঁ ভাটিজা অসম ইউটিউব চেনেললৈ। তো মই ৰাখৰ আজি কিছুমান ভিডিঅ' আপোনাক দেখাবলৈ চেষ্টা কৰিম, তো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো উপভোগ কৰোঁ। বৰপেটাৰ সাৰ্বজনীন ৰাস মহোৎসৱ 94 ৰাস মহোৎসৱলৈ সকলোকে আদৰণি জনাইছোঁ আৰু মোৰ ফালৰ পৰা আদৰিছোঁ। আহক ৰাস মহোৎসৱখন উপভোগ কৰোঁ। তো বলক মোৰ লগত ভিডিঅ'টোৰ লগত একেলগে সকলোৱে ৰাসখনৰ ভিতৰলৈ সোমাই যাওঁ আৰু মনোমোহা দৃশ্য কিছুমান উপভোগ কৰোঁ। মূৰ্তি ইয়াত মূৰ্তি দেখা পাব। এয়া আছে মৎস্য অৱতাৰ, এয়া কুৰ্ম, এয়া বৰাহ অৱতাৰ, নৰসিংহ, বামন এইটো পৰশুৰাম। ঐ বেন্দশিক পুত্ৰ মেৰা গুৰুক ধনুভংগ কয়তো কাহে যাব, পৰশুৰামক কথাটো জানয়ে নাহি। হা মই এক বিংশ হতি বাৰ ভূমিক ভ্ৰমীয় খব ক্ষত্ৰিয়ক মুণ্ড মাৰল। এ ৰাম অৱতাৰ, ৰাম। ভাল হৈছে ৰাসখন, ইমানো বেয়া লগা নাই। যেতিয়ালৈকে ৰাস আছে গোপীসকলে নৃত্য কৰি যাব। এয়া আছে হলিৰাম অৱতাৰ। এইবিলাক উঠি গৈ আছে কাৰণ অন্তিম অৱস্থা আহি পাইছে ৰাসখনৰো। তাৰে এজন দাদা মই লগ পাই গ'লোঁ। ইয়াত দাদাৰ মনোভাৱ মই জানিব বিচাৰিম। দাদা কেনেকুৱা লাগিছে ইয়াত ৰাস চাবলৈ আহি? ভাল লাগিছে। ভাল লাগিছে? কেনেকুৱা মানে আপুনি কেতিয়া আহিছিলে? আহি পালোৱে। ঠিকে আছে। কি খালে আপুনি? খোৱা নাই, ভাবিছোঁ আপুনি আহিছে, আপোনাৰ লগত কিবা এটা খাম বুলি। ঠিকে আছে। মোৰতো মোৰ ভিডিঅ' চাই থাকে ন আপুনি? চাওঁ। কেনেকুৱা লাগে? ভাল লাগে কেনে তোমাক লগ ধৰিলোঁ। আজিলৈকে মোৰ ভিডিঅ'ত মোক দেখা নাই। মই ভিডিঅ'ত মোক নেদেখাওঁ দিয়ক, খালি ভিডিঅ' বনাওঁ। হয় নেকি? এইটো এটা দাদা লগ পাই গৈছোঁ মই। দাদা এজন নমস্কাৰ। খুবেই চিনাকি দাদা এজন। বহুত ভাল লাগিছে, তোমাৰ ভিডিঅ' মই চাই থাকোঁ। ৰাসখন আহি তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগি আছে। দিনত যিহেতু মানুহ ল'ৰা ছাত্ৰবিলাকে ঘূৰা ফুৰা কৰি আছে, ৰাতি আহিলে বহুত ভাল লাগে। গোপীসকলে এইবিলাক বনাইছে, ইয়াত পাহাৰ চাহাৰ দিছে। আৰে ৰাসলৈ আহিছে, কিবা ক'বা নেকি তুমি? কি ক'ম? নহয়, কেনেকুৱা লাগিছে তোমাৰ ইয়াতে? ভাল লাগিছে। ঠিক আছে দিয়া। এইটো কোনে ভাঙিলে? এইটো কুকুৰ মেকুৰী আহি থাকেতো, আৰু ল'ৰা ছোৱালীবোৰে সৰু ল'ৰা ছোৱালীবোৰে বুজি নাপায়। এইটো ভাঙি দিছে কোনোবাই। এইটো খুব বেয়া কাম কৰিছে, যোনে যি কৰিছে বাৰু। আৰু দাদা চাই দিব। এইটো এটা সীতাৰ জন্ম ইয়াত দেখুওৱা হৈছে। সীতা ক'ত জন্ম হৈছিলে সেইটো ইয়াত দেখুওৱা হৈছে। আপোনালোকে চাই আছে এইটো সীতা কেনেকৈ ইয়াত জন্ম হৈছিলে এইটো দেখাই দিছে। আৰু আপোনালোকে অৰ্জুনৰ লক্ষ্য ক'ত আছিলে সেইটো ভেদ হৈছে, এইটো দেখাইছে। আৰু এইটো আপোনাৰ লোহাৰ ভীম। ইমান নাজানো দিয়কচোন, সাহিত্য সংস্কৃতিৰ বিষয়ে ইয়াত দেখুৱাইছে আৰু নাম পঢ়ি কৈ আছোঁ। এইটো ভৰতৰ ভাতৃপ্ৰেম, এইটো দেখুওৱা হৈছে। চাই আছে এইটো কৃষ্ণৰ ফাকু খেল, কেনেকুৱা ফাকু খেলিছিলে কৃষ্ণই, এইটো আহিছে। এই ভিখাৰীৰ ভেষত ৰাৱণ, গৌতম মুনিৰ অভিশাপত। ডেনড্ৰাইটৰ প্ৰভাৱ, ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক। এইটো ডেনড্ৰাইটৰ প্ৰভাৱ। এইবিলাক বটল উঠাব লাগিব ডেনড্ৰাইট খালে। দেখা পাইছে এইটো ডেনড্ৰাইটৰ প্ৰভাৱ। ভাল এটা দৃশ্য ইয়াত শ্ব' কৰিছে ইয়াত কমিটিয়ে। এইটো অতীত সোঁৱৰণ। এইটো অতীত আমি এইবিলাক পাৰ কৰিছিলোঁ। এইটো অতীতত বহুত স্মৃতি জড়িত হৈ থাকে এইবিলাক। এইটো মাছ ধৰা কাৰ্য আছে। কি কৰিছে এইটো? এইটো পূজাখনৰ মেইন মণ্ডপ। এইটো মেইন মণ্ডপ। এইটো মেইন মণ্ডপ ভিতৰত দেখুৱাই দিছোঁ মই কেনেকুৱা বনাইছে। মেইন মণ্ডপ এইটো। ৰাতি আহিলে পণ্ডিত চণ্ডিত থাকে, কিবা আপোনালোকে কথা দিব পাৰিব। আজি এখন লটাৰী কাউণ্টাৰ। এইটো এতিয়া গোটেই টিকেট
ফাৰ্ষ্ট পুৰস্কাৰ আছে ইয়াত। কি গাড়ীখনৰ নাম ইন'ভা আছে। ফাৰ্ষ্ট প্ৰাইজ এইটো ইন'ভা ফাৰ্ষ্ট প্ৰাইজ। ছেকেণ্ড প্ৰাইজ এইটো। থাৰ্ড প্ৰাইজ। টাটা টিয়াক। প্ৰথম পুৰস্কাৰটোৱে বঢ়িয়া। ষষ্ঠ পুৰস্কাৰ লাইফ টাইম আছে এখন। এখন ফুলৰ দোকান। দাদাৰ বাগিচা ৰঙা গোলাপেৰে ভৰি পৰিছে। কোনোবা ছোৱালীয়ে যদি বয়ফ্ৰেণ্ডক প্ৰপ'জ দিব বিচাৰে তো ইয়াৰ পৰা এটা গোলাপ ফুল লৈ গ'লে হ'ল। প্ৰপ'জেল এনেই একচেপ্ট কৰিব। তৰা তৰা আছে ইয়াত আহি উঠিব পাৰিব। এইটো উঠি মজাই বেলেগ। যোনে উঠিছে আৰু সি গম পাইছে। কোনোবাই বমিও কৰিছে ইয়াত, টেনশ্যন নাই। এইটো কোনোবাই ফটো উঠি আছে ৰাস উপলক্ষে, টেনশ্যন নাই। এইটো আপোনালোকে চাব পাৰিব কেনেকুৱা কি। এইটো চব এইটো ভাজি উঠি দিছে, এবাৰ ট্ৰাইল দি আছে। এইটো চব একো নালাগে, ভয় নালাগে, ভাল লাগে। যেতিয়া তলত তোমাৰ মনত হয় এনেকুৱা ফিলিংছ এটা তলত সৰি পৰা যেন লাগে। আচ্ছা ঠিক আছে, ধন্যবাদ দাদা আপুনি ইমান সহায় কৰাৰ বাবে। ঠিকে আছে। এইটো বাচ্চাৰ গাড়ী, ৰাতি হৰণ বাজে এইবিলাক গাড়ী, টেনশ্যন নাই। হা খুৰা দাদা কিমানকৈ ইয়াত টিকেট? আৰু 50। ঠিকে আছে। আগতে আছিলে 50, এতিয়া হৈ গৈছে 60। তো আপোনালোকে আহিব, 60তে উঠিব পাৰিব। যোৱা বছৰ আছিলে আমি প্ৰথম পাইছিলোঁ 20 ৰুপিছত, এতিয়া 60 ৰুপিছ হৈ গ'ল। একো নাই, এইখন ৰেল গাড়ী বুলি কয়, ৰেল ট্ৰেইন ড্ৰেগন। একো নাই, ড্ৰেগন তৰা চব আহিব। চব 60 হৈ গৈছে, একো নাই, পইচাৰ অভাৱ। যাৰ আছে সি উঠিছে, মোৰ নিচিনা মানুহ উঠিব নোৱাৰে এইবিলাকত। 60 আৰু 60। বাচন বৰ্তনৰ দোকান দিছে দাদাই। দাদা বেচা কিনা কেনেকুৱা চলি আছে? ভালে। হাউলিৰ পৰা ইয়াত এৰিছে না আগৰ পৰাই আছে? ঠিকে আছে দিয়ক। জগৰ দোকান দিছে দাদা। কেনেকুৱা বেচা কিনা? ভালে চলি আছে? ঠিকে আছে দিয়ক, ভাল লাগিলে ভাল। কেনেকুৱা বেচা কিনা কেনেকুৱা চলি আছে? কিয় নাই, ৰাতিটো হৈ আছে, এতিয়া নাই। ঠিক আছে, এতিয়াতো লাষ্ট হৈ আছে ন? আহিছ কেলে? একো নাই হৈ যাব বেচা কিনা, টেনশ্যন নাই। বঢ়িয়া ফাষ্টফুডৰ দোকান ইয়াত আহিব, আপোনালোকে খাব পাৰিব।